অফিচৰ পৰা আহি মুখ হাত ধুই মাকে বাকি দিয়া চাহৰ কাপত শোহা মাৰিব লওঁতে বন্ধু দিগন্ত সোমাই আহিল। কাইলৈ ৰশ্মিৰ বিয়া। পংকজৰ ঠাইত আন প্ৰেমিক হোৱা হ'লে কান্দোনত ভাঙি পৰিলেহেঁতেন। কিন্তু বাহ্যিকত দিগন্তই পংকজৰ তেনে কোনো আচৰণ দেখিবলৈ নাপালে। সি আগৰ দৰেই চাহকাপ হাতত লৈ তাৰ প্ৰিয় আৰামী চকীখনত বহি থাকিল। স্বভাৱসুলভ হাঁহি এটা মাৰিলে। দিগন্ত অলপ আচৰিত হ'ল। চাহকাপ শেষ কৰি সি দিগন্তৰ লগত কথা পাতিব বিচাৰিছিল, কিন্তু দিগন্ত নৰল। পংকজ তাৰ বিচনাখনত বাগৰি স্থবিৰ হৈ গ'ল। প্ৰেমাসিক্ত তাৰ হৃদয়খনে নীৰৱে আৰ্তনাদ কৰিবলৈ ধৰিলে। বিষাদৰ এজাক কাল ধুমুহাই তাক বৰকৈ জোকাৰি গ'ল। বহু বছৰ আগৰ কথা। সি তেতিয়া হাইস্কুলৰ ১০ম শ্ৰেণীত। পঢ়া শুনাত অতি মেধাৱী পংকজ হাইস্কুলখনৰ সবাতোকৈ জনপ্ৰিয় ছাত্ৰ আছিল। প্ৰতিগৰাকী শিক্ষাগুৰুৰ বাবে সি আছিল নয়নৰ মণিস্বৰূপ। স্বভাৱত সি অতি নম্ৰ, শান্ত তথা অমায়িক আছিল। তাৰ জনপ্ৰিয়তাৰ অন্য এক কাৰণ আছিল সি বৰ ধুনীয়াকৈ গান গাব পাৰিছিল। আজৰি সময়ত বা শিক্ষক শ্ৰেণীলৈ নহা সময়ত সি গান গাই সদায় আত্মহাৰা হৈ পৰিছিল। পঢ়া শুনাৰ লগতে সংগীত আছিল তাৰ জীৱনৰ ব্ৰত। আনদিনাৰ দৰে সেইদিনাও সি এনে এটা গানৰ কলি গুণগুণাই থাকোঁতে লগৰ ল'ৰা এটাই তাক ক'লে, "ঐ, তোক ছোৱালী এজনীয়ে ভাল পায়।" কথাষাৰ শুনি পংকজৰ খং উঠিল। "এইবোৰ কথা মোক নকবি। পঢ়া শুনা কৰাৰ সময়ত এইবোৰ বাজে কথা মই শুনিব নিবিচাৰোঁ।" স্বভাৱতে সি শান্ত, কিন্তু সেইদিনা তাৰ প্ৰথমবাৰৰ বাবে বহুত খং উঠিছিল। লগৰ ল'ৰাজনে ক'লে, "তই কিয় ইমান খং কৰিছ? বিশ্বাস কৰ, মই তোক মিছা কথা কৈ কি পাম?" কোনো উত্তৰ নিদি ল'ৰাজনক হেঁকাহি মাৰি সি শ্ৰেণীৰ পৰা ওলাই গ'ল। তেতিয়া জিৰণিৰ সময় আছিল। স্কুল ছুটি দিয়াৰ পিছত সি ঘৰলৈ আহিল। মাকে সাজি দিয়া ভাতখিনি সি নামত সামান্য মুখলৈ নি চিধাই বিচনাত পৰিলগৈ। তেতিয়ালৈ তাৰ খংটোৱে শাম কাটিছিল। ল'ৰাজনৰ কথাষাৰ তাৰ মনত পৰিল। এইবাৰ তাৰ খং উঠা নাই। ভিতৰি এক অজান উৎকণ্ঠাৰ শিহৰণে তাক শিহৰিত কৰিলে। তাৰ বাৰে বাৰে জানিব মন গ'ল কথাষাৰ সঁচা নেকি? সঁচাই তাক ছোৱালীজনীয়ে ভাল পায় নেকি? তাৰ এই উৎকণ্ঠাত সি নিজেই আচৰিত হ'ল। সদায় নিজৰ পঢ়া শুনাত আৰু সংগীতৰ বাদে আন ক'তো মন নিদিয়া তাৰ আজি হৈছে কি? তেতিয়া যিষাৰ কথা শুনাৰ লগে লগে তাৰ খঙে মূৰৰ চুলি ৰাগ পাই গৈ এতিয়া সেইষাৰ কথা জানিবলৈ সি ইমানকে আগ্ৰহী হৈ পৰিছে কিয়? মনতে ভাবিলে, ছোৱালীজনী কোন হ'ব পাৰে বাৰু? সেইদিনা ৰাতি সি শুব নোৱাৰিলে। মনলৈ সেই কথাষাৰে আহি থাকিল। পিছদিনা স্কুললৈ গৈ সি পোনে পোনেই সেই ল'ৰাজনক সুধিলে, "ঐ, কালি তই কোৱা কথাষাৰ সঁচা আছিল নে? ছোৱালীজনী কোন বাৰু?" ল'ৰাজন অলপ আচৰিত হ'ল। যদিও সি বাহিৰত তেনে ভাৱ নেদেখুৱায়। পংকজে ক'লে, "তাইৰ নাম ৰশ্মি। আমাৰ পৰা এক শ্ৰেণী তলৰ, মানে তাই ৯ম শ্ৰেণীৰ। আমাৰ স্কুলত পঢ়ে।" সি ক'লে, "বাৰু মোক এবাৰ দেখুৱাবি।" দূৰৰ পৰাই সি ছোৱালীজনীক চালে। দেখাত বেয়া নহয়। গাখীৰৰ দৰে বগা। মূৰত হালধীয়া বেইন এডাল মাৰিছিল। পিছে তাৰ অলপো ভাল লগা নাছিল। সি মনতে ভাবিলে, এইবোৰত সোমাই পঢ়া শুনা ধ্বংস কৰিব নোৱাৰি। স্কুল ছুটিৰ পিছত সি ঘৰলৈ আহিল। ভাত পানী খাই অলপ সময় টিভি চালে। কথাবোৰ আৰু তাৰ মনলৈ অহা নাই। সন্ধিয়া গৃহকাৰ্য কৰি ৯মান বজাত ভাত পানী খাই শুবলৈ বুলি গ'ল। টোপনি অহা নাই। পুনৰ সেই কথাষাৰ তাৰ মনত পৰিল। ছোৱালীজনী দেখাত বেছ মৰম লগা আছিল। অথনি তাৰ তাইক ভাল লগা নাছিল, কিন্তু এতিয়া তাইৰ কথা ভাবি কিবা এটা ভাল লাগিছে তাৰ। যৌৱনে গৰকা পংকজৰ ল'ৰাময় অবুজ হৃদয়খনত প্ৰথমবাৰলৈ অনুভূত হ'ল প্ৰেমৰ ৰিণিকী শিহৰণ। তাইক তাৰ সঁচাই ভাল লাগিছে। তাইৰ চিন্তাতে আজি পংকজৰ মন বিভোৰ হৈ পৰিছে। প্ৰেম প্ৰাকৃতিকভাৱে হয়। ই এক স্বৰ্গীয় অনুভূতি। প্ৰেমেৰে নামানে জাত কুল, নামানে বয়সৰ সীমা।
সকলোৰে জীৱনলৈ প্ৰেম আহে অন্তত এবাৰ হ'লেও। তেন্তে পংকজৰ জীৱনত ইয়াৰ ব্যতিক্ৰম কিয় হ'ব? পংকজৰ জীৱনলৈও প্ৰেম আহিছে। পংকজ প্ৰেমত পৰিছে, জীৱনৰ প্ৰথম প্ৰেম। পিছদিনা পুনৰ পংকজ স্কুললৈ গ'ল। সদায় শ্ৰেণীত পাঠদানৰ সময়ত কেৱল পাঠ্যপুথিত মন বহুৱাই শিক্ষকৰ কথাবোৰ তন্ময়ভাৱে শুনি থকা পংকজৰ আজি অলপ ব্যতিক্ৰম হৈছিল। সি পাঠ্যপুথিত মন দিছে, শিক্ষকৰ কথাবোৰো শুনিছে, কিন্তু মাজে মাজে তাক আমনি কৰিছে ৰশ্মি নামৰ এটি মৌসুলভ সত্তাই। পঢ়া শুনাৰ মাজতে সি জিৰণিৰ বেলটো শুনিবলৈ কাণ থিয় কৰি ৰাখিছে। তাৰ ৰশ্মিক এবাৰ চাবলৈ বৰ মন গৈছে। জিৰণিৰ বেল পৰিল। গানৰ কলি এটা গুণগুণাই সি পোনে পোনে থাপলি মেলিলে নৱম শ্ৰেণী অৰ্থাৎ ৰশ্মি পঢ়া শ্ৰেণীটোলৈ। ৰশ্মিক কিজানি দেখেই, হয়, ৰশ্মিক সি দেখিলে। দূৰৰ পৰা সি তাইলৈ চকুৰ পতা নজপোৱাকৈ চাই ৰ'ল। ৰশ্মি দেখাত বৰ মৰম লগা, গাখীৰৰ দৰে বগা, দুচকুত চঞ্চলতা। লগৰ ছোৱালীকেইজনীৰ লগত তাই কথাত মচগুল হৈ পৰিছে। মাজে মাজে তাইৰ ডালিমগুটীয়া মুকুতা দুপাৰীৰ মাজেৰে সৰকি আহিছে এটি লাজকুৰীয়া কোমল হাঁহি। ফেব্ৰুৱাৰী মাহ। দুপৰীয়া হ'ল যদিও ঠাণ্ডা আছেই। তাই পিন্ধি অহা ৰঙা চুৱেটাৰটোৰ সতে তাইক এটি পুতলাৰ দৰে লাগিছে। মূৰত আজিও তাই সেই হালধীয়া বেইনডাল মাৰি আহিছে। জিৰণি শেষ হ'ল। বেল পৰাৰ শব্দত ধ্যান ভঙা যোগীৰ দৰে সি উচুপ খাই উঠিছিল। তাৰ খং উঠি গ'ল আৰু অলপ সময় জিৰণি দিয়া হ'লে ঘৰলৈ আহি সি আজি ৰশ্মিৰ কথাকে মনত ভাবি আছে। মাজে মাজে মুখত দুই এটা গানৰ কলি গুণগুণাইছে। পঢ়া শুনাতো আজি তাৰ সিমান মন বহা নাই। ৰাতিৰ আহাৰ খাই সি বিচনাত বাগৰি দিছে, টোপনিটো অহা নাই তাৰ। ৰশ্মিৰ কোমল হাঁহিটোৰ সি প্ৰেমত পৰিছে। সি প্ৰেমত পৰিছে হালধীয়া বেইনডালৰ। হালধীয়া ৰংটো তাৰ প্ৰিয় হৈ পৰিছে। সি উজাগৰি নিশা কটাইছে। পিছদিনা সি অলপ সোনকালে স্কুললৈ গ'ল। ৰশ্মিৰ সতে তাৰ মুখামুখি হ'ল। তাইও সেইখিনি সময়ত আহিছিল। ৰশ্মিয়ে এটি লাজকুৰীয়া হাঁহি মাৰিলে। পংকজৰ হৃদয়ত গীটাৰ এখন বাজি উঠিল। সি লাজত তলমূৰকৈ আঁতৰি গ'ল। সেইদিনাৰ পৰা দুদিনমান সি ৰশ্মিক প্ৰায়ে সন্মুখৰ পৰা লগ পাইছে। তাক দেখিলেই হাঁহি এটা মাৰি আঁতৰি যায়। এদিন সি পুনৰ ৰশ্মিৰ মুখামুখি হ'ল। সি অলপ ব্যস্ত হৈ আছিল। ৰশ্মিয়ে তালৈ চাই কিবা এটা কৈছিল। সি পিছে ভালদৰে মন নিদিলে। কি কৈছিল বাৰু তাই? এই কথাষাৰ ভাবি সি তাৰ দিন পাৰ কৰি দিছিল। এনেদৰে ৰশ্মিক সি লগ পাবলৈ ধৰিলে। কথা পতা নহয়, পিছে হাঁহিটোৱে বহু কথাই কৈ যায়। তাৰ মাজে মাজে ভাৱ হয় ৰশ্মিয়ে তাক অনুসৰণ কৰে। সঁচাই তাই তাক ভাল পায়নে? পাই চাগে। ল'ৰাজনে মিছা কোৱা নাছিল। এদিন সি জিৰণিৰ সময়ত ৰশ্মিয়ে তাক ভাল পায়নে বুলি সুধিবলৈ ৰশ্মিৰ লগৰ ছোৱালী এজনীক কৈ পঠাইছিল। ৰশ্মি আচৰিত হ'ল, মই তাক ভাল নাপাওঁ। ল'ৰাজনে তাক কোৱা কথাষাৰ মিছা আছিল। পংকজৰ মূৰত আকাশ ভাঙি পৰিল। ডেউকা ভঙাৰ তিক্ততা সি বৰ বেয়াকৈ পালে। তাৰ আশাৰ সমাধি ঘটিল। বেঞ্চত মূৰটো পেলাই সি হুকহুকাই কান্দিলে। ৰঞ্জনৰ বুজনিত সি অলপ শান্ত হ'ল। এয়া সি জীৱনত প্ৰথমবাৰলৈ পোৱা এক ডাঙৰ আঘাত। ৰশ্মিয়ে তাক ভাল নাপাওঁ বুলি ক'লেও, ল'ৰাজনে কোৱা কথাষাৰ মিছা হ'লেও পংকজে নিজক বুজাব নোৱাৰে। কিয়নো এইকেইদিনত সি ৰশ্মিক হৃদয়েৰে ভাল পাই পেলাইছিল। প্ৰেম তাৰ একপক্ষীয় হৈ ৰ'ল। ঘৰলৈ আহি নিজৰ বিচনাখনত বাগৰি পংকজ পুনৰ আৱেগিক হৈ পৰিল। চকুৰ পানীৰে তাৰ শীতানৰ গাৰু তিতি গ'ল। যিখন বিচনাত বাগৰি সি ৰশ্মিক ভাল পোৱাৰ সপোন দেখিছিল, সেই বিচনাতে বাগৰি আজি সি কেৱল কান্দিছে আৰু কান্দিছে। কাৰণ সি দেখা সপোনবোৰ আজি থানবান হৈ গ'ল। আজি তাক বুজাব কোনে? প্ৰতিদিনে সি স্কুললৈ গৈছিল, কিন্তু পঢ়া শুনাত তাৰ মন নাছিল। পংকজ সলনি হৈছিল। সি যেন কেৱল ৰশ্মিক চাবলৈহে স্কুললৈ গৈছিল। ৰশ্মিয়ে তাক সহ্য কৰা নাছিল। তাক দেখিলেই মুখখন বেঁকা কৰি গুচি গৈছিল।
পংকজৰ চাহটো ৰশ্মিৰ বাবে অসহ্যকৰ হৈ পৰিছিল। যেতিয়াই ৰশ্মিক দেখিছিল সি কেৱল তাইৰ ফালে ভেবা লাগি চাই ৰৈছিল। ৰশ্মিয়ে ইটিকিং কৰি গুচি গৈছিল। কিমান আঘাত লাগিছিল হৃদয়ত কেৱল পংকজেহে জানে। তথাপিও সি তাইক কোনোদিনে বেয়া পোৱা নাছিল, কাৰণ সি তাইক ভাল পাইছিল। প্ৰতিটো নিশাই তাৰ বাবে উজাগৰি হৈ পৰিছিল। বহুদিন সি দুপৰ নিশা বিচনাত বহি বহি কটাইছিল। সি সদায় অকলে অকলে মুখেৰে ফুচফুচাই কৈছিল, মই তোমাক বহুত ভাল পাওঁ ৰশ্মি, প্লিজ মোক এবাৰ বুজিবলৈ চেষ্টা কৰা, প্লিজ এবাৰ। এনেদৰে কৈ কৈ সি সদায় কান্দিছিল। স্কুললৈ নিতৌ সি অলপ সোনকালে আহিছিল। আহিয়েই ৰশ্মিৰ বাবে গেটত অপেক্ষা কৰিছিল। শ্ৰেণী আৰম্ভ হোৱাৰ পিছত সি বৰ আগ্ৰহেৰে জিৰণিটোলৈ বাট চাইছিল, কেৱল ৰশ্মিক চাবৰ বাবে। ৰশ্মিৰ প্ৰতি পংকজৰ হৃদয়ত সঁচা ভালপোৱাৰ ইমান প্ৰবল অনুৰাগ থকাৰ পিছতো ৰশ্মিয়ে তাক কোনোদিনে গুৰুত্ব দিয়া নাছিল। ৰশ্মিৰ বাবে পংকজৰ মূল্য এটা ডাষ্টবিনতকৈও কম। ইমান অৱহেলিত হোৱাৰ পিছতো পংকজই ৰশ্মিৰ বাদে আন ছোৱালীক ভাল পোৱা নাছিল। সি কেৱল তাইক ভাল পাইছিল। সি ৰশ্মিৰ লগৰ ছোৱালীবোৰৰ আগত ৰশ্মিৰ লগত অলপ কথা পাতিব বিচাৰে বুলি প্ৰায়ে কৈ পঠাইছিল। কিন্তু কোনোদিনে ৰশ্মিয়ে তাক সঁহাৰি দিয়া নাছিল। হয়, তাইৰ লগত সি অলপ কথা পাতিব বিচাৰিছিল। তাৰ বিশেষ কথা নাছিল, সি মাথো জানিব বিচাৰিছিল তাই তাক কিয় ভাল নাপায়। ক'ব খুজিছিল সি তাইক কিয় ভাল পাইছিল। তাইৰ প্ৰতি থকা তাৰ প্ৰেম যে নিস্বাৰ্থ, নিৰ্ভেজাল। সময়বোৰ বাগৰি গ'ল। পংকজে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক ভালদৰে পাছ কৰিলে। ৰশ্মিক সি বহুদিন লগ পোৱা নাছিল, কিন্তু সি ৰশ্মিক কেতিয়াও পাহৰিব পৰা নাছিল। তাৰ জীৱনলৈ বহুত প্ৰেমৰ প্ৰস্তাৱো আহিছিল, কিন্তু তাৰ প্ৰেম আছিল কেৱল ৰশ্মিৰ বাবে উৎসৰ্গিত। ৰশ্মিৰ প্ৰেমত পৰি সি বহুত কবিতা লিখিছিল। সি আগতেও কবিতা লিখিছিল, যদিও ৰশ্মি তাৰ কবিতাৰ প্ৰেৰণা হৈ পৰে। সেইবাবে কিজানি কোৱা হয়, প্ৰেম মানেই প্ৰেৰণা। কেতিয়াবা তাৰ ৰশ্মিক ধন্যবাদ দিবৰ মন যায়, কিয়নো তাই তাক প্ৰত্যাখ্যান নকৰা হ'লে সি প্ৰেমক লৈ কবিতা লিখিব নোৱাৰিলেহেঁতেন। তাৰ কলমক ৰশ্মিয়ে বাট দেখুৱাই দিলে। আনে প্ৰেমত অসফল হ'লে তেজেৰে বিষাদ আঁকে, কিন্তু সি বিষাদ আঁকিছিল কলমেৰে, তেজেৰে নহয়। তাৰ কবিতাবোৰৰ মাজত ৰশ্মি সদায় থাকিব। স্নাতক পঢ়িবৰ বাবে সি কলেজলৈ গ'ল, আৰু আচৰিতভাৱে সি ৰশ্মিক লগ পালে। সি পঢ়া কলেজখনত ৰশ্মিয়ে উচ্চতৰ মাধ্যমিকৰ ২য় বৰ্ষত পঢ়ি আছিল। এদিন সি ৰশ্মিক লগ পাই ক'লে, মই তোমাক বহুত ভাল পাওঁ। ৰশ্মিয়ে ক'লে, পাগল হৈছা নেকি? তাৰ দুচকু পুনৰ সেমেকি উঠিল। এদিন পুনৰ সি তাইৰ ওচৰলৈ গৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াত ৰশ্মিয়ে ক'লে, আমি বন্ধু হৈ থাকিম, আৰু তাইৰ হাতখন আগবঢ়াই তাক এটা হেণ্ডশ্বেক কৰিলে। পংকজ আনন্দত আত্মহাৰা হৈ পৰিল। এবাৰ হ'লেও তাই যে তাক মাতিলে। প্ৰেমৰ অনুভূতি পংকজৰ হৃদয়ত আছিল, যদিও বন্ধু হৈ থাকিম বুলি সিও ক'লে, কিয়নো বন্ধুত্বৰ পৰাই প্ৰেম হয়। ৰশ্মিয়ে তাক বন্ধু হৈ থাকিম বুলি ক'লে যদিও বন্ধু হৈ নাথাকিল। তাক দেখিলে তাই আঁতৰি থাকে, কেতিয়াও তাক নিজে নামাতে। সি মাতিলে এনে খা না কিবা এটা কয়। এয়াতো বন্ধুত্ব নহয়। এবাৰ তাৰ জন্মদিন আছিল। সেইদিনা তাৰ আনন্দৰ অন্ত নাছিল। আত্মীয় স্বজনৰ পৰা লগৰ সমনীয়াৰ শুভেচ্ছা বাণীবোৰে পুৱাৰে পৰা মনটো ভাল লগাই দিছিল। সি কলেজলৈ গ'ল, তাতো শুভেচ্ছা বাণীৰ বৰষুণ। সি তাৰ মৰমৰ বান্ধৱী ৰশ্মিলৈ 2টা ডেইৰী মিল্ক চকলেট ল'লে, আৰু ৰশ্মিৰ লগৰ এজনীৰ হাতত দি তাইক দিবলৈ ক'লে। ৰশ্মিয়ে তাৰ চকলেট নল'লে, ক'লে, মই তাৰ বস্তু নলওঁ, জোৰ নকৰিবা মোক। তাৰ বৰ বেজাৰ লাগিল। জন্মদিনৰ দিনা ৰশ্মিয়ে এনে আঘাত দিব বুলি সি ভবা নাছিল। সি তাইক ভাল পায় যদিও বন্ধু হিচাপে দিছিল, তথাপিও তাই ল'ব নোৱাৰিলে। পংকজৰ বৰ খং উঠিছিল। তাই উভতাই দিয়া চকলেট 2টা
কলেজৰ কাষৰ নলাত দলিয়াই ঘৰলৈ গুচি আহিল। তাৰ গোটেই জন্মদিনটো নষ্ট হৈ গৈছিল। সেই দিনটো সি জীৱনত কেতিয়াও নাপাহৰে। সেইদিনাৰ পিছৰ পৰা ৰশ্মিক সি দেখা নাই আৰু চাবলৈ তাৰ মনো নাই। তথাপি মাজে মাজে তাইলৈ তাৰ মনত পৰে। তাইৰ লগত তাৰ এবাৰ কথা পাতিবৰ মন আছিল। তাই তাক কিয় ভাল নাপায় সেই প্ৰশ্নটো উত্তৰ আজিও সি নাপালে। সেইবাবে তাৰ বুকুখনে কেতিয়াবা বৰকৈ হাহাকাৰ কৰে। আৰু তাৰ মনৰ বহু কথাই তাইক ক'বলৈ থাকি গ'ল। বহুতেই একপক্ষীয়া প্ৰেমক প্ৰেমৰ স্বীকৃতি নিদিয়ে, কিন্তু একপক্ষীয়া প্ৰেমো যে এক প্ৰকাৰৰ প্ৰেম তাক প্ৰমাণ কৰিবলৈ পংকজৰ উদাহৰণেই যথেষ্ট। জীৱনত সি কেতিয়াও শান্তি নাপাব, তথাপি তাইক কেতিয়াবা লগ পালে কথাবোৰ কোৱাৰ আশা মনতে পুহি ৰাখিছিল। আজি সেই আশাও শেষ হৈ গ'ল। তাই কাইলৈ আনৰ কইনা হ'ব। তাৰ সপোন সপোন হৈয়ে ৰ'ল। শুন, ভাত দিছোঁ। মাকৰ মাতষাৰ ঘড়ীটো চাই দেখে